হ্যালো গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইস এতিয়া ৰাতিপুৱাৰ বাজিল মোটামুটি 10:30 মান। ইফালে সদন আছে, ইফালে মই আছো, মানে অলপ আগতে আমি উঠছো, বঢ়িয়াকে মুগাত ধুই ললো। ইফালে আছে মেক্স। তো গাইস বঢ়িয়া লাগছি, বতৰটো ভাল কৰিছে এতিয়া। তাৰমানে আজি দিনটোত কি কি কৰো ভিডিঅ'টো চাই থাকক, পাছক লৈ গম পাব। আৰু ইফালে এডাল গাছ আছে, কি গাছ জানানে? এডাল মানি প্লেন্ট। What? 22 carat gold. এই চ 22 carat. ইফালে মাদাৰে বনাইছি নেকি মেগী? গাইস মাদাৰে বনাই আছে মেগী পুৱাই পুৱাই। এফালে চাহ পাৰে লাইটটো দি দিলো, আন্ধাৰ থাকে। হ'ল বনোৱা? ইয়াত কৈছে নে অকল হেৰি মেগীৰ মছলা দিছে? চাহ বনাবি। তো গাইস মাদাৰে বনাই আছে মেগী, ইফালে মেগী খাওঁ। পাখি মেলা ৰ'দটো দালি পৰে। 5 টকাৰ মেগী কিনি কিনে 22 টকাৰ 22 কেয়াৰত গ'ল ভাবি ক'তে ভাল লেখাই আছে। এই 22 carat চাও গোল্ডের বাঁচি ভাবি Win a gold bowl over 5 lakhs every week. 22 carat জাহানা বাতিছে তোর Pasi di ভাল গিলা এন্ড বুঝি নাপাও সেইগিলা বস্তু মই মেক্স মেক্স ই মানে গাইছ বেলেগ বলে নৰে এন্দুৰ আৰু নিগনিগিটা হেদি থাকে, মানে কাঠৰ ওপৰত এন্দুৰ থাকে বহুত আছে, কি মানে সিগিটা হেদি থাকে আৰু এন্দুৰগিটা বেলেগতো সদ্য দম নাই। আৰু এইফালে এডাল ডাম্বেল আছে গাইছ। ইয়া মেক্স লো গাইছ, ইফালে মেগী আহি গেল, গাখীৰ চাহ আহি গেল, আৰু বিস্কুট আহি গেল। বা মেক্স নেক্স কিয় নাখা বিস্কুট চিস্কুট হা? অকল মাংস লাগে নেকি হা? অকল মাংস নাই, এই বিস্কুট খাব লাগিব। বঢ়িয়া গুড। ইতেনে চাহ হিন্দি খাই উঠলো, চাহ পাৰে ঘামে গেলো আৰু সেই আৰু গৰমৰ দিনত মই এই দেখাই থাকিম। গৰম লাগছি, কি বেয়া লাগছি। সিফালে গাইছ কৌশিক হাতৰো নতুন ঘৰ হৈ গেল, এক পাৰ্টি কৰো। কৌশিক নতুন ঘৰৰ পাৰ্টি হয় নাই কিয় খুচি আকা টিংগি খানা লগাব বাকি টিং দি পিনে চাট দিবি। বহুত বাকি আছে ৰ খচি মৰা আহা। আমি একদম কাম এটা কৰো, পথাৰত মেগী খাওঁ। কেনে খাবি ক? মই কেনে টাইম পাম? পৰহি মানে টাইম পাম লাগি আছে। এই গাইছ বৰকাত আহি কিনে মাংস ললো অলপ ঘৰত খাবার কাৰণে। আমাৰ লবা কি আছে বাকী হা? পান চান নাখাব হৈছে। এই গাইছ আজি পান চান খাবার ইচ্ছা নাই, আজি বজাৰ বাৰ, সেইকাৰণে গাড়ী অলপ বেছি আছে। বাবা নিখিল, ইউ আৰ ভিডিঅ ব্লগিং কৰি আছা নেকি? এই গাইছ গৰমে গৰমে আহি পালো এতিয়া গাছৰ তলত, মানে বেছি ৰ'দত থিয় থাকিব নোৱাৰো, অলপ মানতে জিৰালো। বাকী ব্লগিং মানে কি তাৰমানে ভিডিঅ' ষ্টেবল প্ৰোটো নহয় বঢ়িয়া হয় ন নাচাগে। বাকী বজাৰখিনি কৰি আহিলো এতিয়া। তাৰমানে দোকানৰ কাৰণে পিঁয়াজ ল'ব লাগে, ইফালে পিঁয়াজ বাছো বেছি নাংগে 3 কেজি হ'লে হৈ যাব। ভাল চাই বাছো বঢ়িয়াকে, মানে গৰমত দোকানৰ কাম কৰিব ইচ্ছাও নাযায়, গৰমত ধৰিছো। সেইকাৰণে দোকান মানে মোৰ বেছিভাগ বন্ধ থাকে, মাজে মাজে খোলো। আছে 20 টকীয়া কিবা এটা লওঁ, একবার আধা হাজার পারবি हम नहीं है কব তোমারি নরা নয় এনে এনে ভয়কে শুয়ে দিয়া ভালো কবা নরা হা? এই মোর ভয় লেগে গেছি বলো।
তাৰমানে guys, মাংসটো এই স্কুটি আৰু তাতে থৈ দিছিলো মই তলত তাৰপৰা নাই মানে ই গায়ব ক'ত থৈ দিছে এনে ভয় খোৱা আৰু মই কৈছো তো ডিকি থম বুলি অ ছাগালে আছে ছাগালে হৈছে হলে গৈছে মোৰ ছাগালে হৈ দে মই তাৰমানে তাক তাতে ল'বা দিলো কি কৈছে ইয়াতে থাকবো তাৰপিছত ডিক্কিত ভৰাই দিলি তাতে ৰখতে থৈছো এতিয়া আৰু অ কি হ'লে মোকা ধৰিছিলি না সেইকাৰণে থৈছো মই তাতে ঠিক আছে নাই দে তোক ধৰা নাই দে পাইছি নহয় কিবা এটা কাক ধৰিছি এতিয়া নাই মই দিব লাগিব পইচাটো নাই হলে না প্ৰিয়াং কৰিব নালাগে তকো ডিক্কিত আছে ক'লো আকা ঠিকে আছে দিবি বাদ দিও হ'ব দে তই উল্লি আছা অ হ'ব দে বাদ দে আৰু গাখীৰ ল'লা নাই দে বেলেগ তই নলা আচাৰ চাক্ৰ সিহঁত আছে নে নাই যদি নাই গাখীৰ আৰু ময়দা লৈ ললো মানে গাখীৰটো মেয়নিজ বনোৱাৰ কাৰণে লাগে না সেইকাৰণে গাখীৰ ললো আজি ময়দাটো মমোত যাব এটা চিকেন পকৰাত যাব এই গাইছ বজাৰ কৰি আহি পালো ঘৰ এতিয়া এইফালে যাবাৰে গোটাইখিনি বজাৰ লৈ আহিছো মাদৰক বঢ়িয়াকে চিকেনটো বনাবা দে চিকেন চাকা লাগা হা কহিত খেত হা বস্তিত আছা নেকি অ দে অ হ'ব দে দে কি ও এর নাম্বারটো লিক করছো কহি গাই পানী লগাই দিছে সি ভাত বনাই আছো লৈ যা তই তাতে আছো যা এইটো লৈ যা এইটো বাবা ল আজি তোর পানী তুমি ভিডিও চাই আছা ভাল লাগছি রে ভাল লাগছি চাই আছো ভিডিঅ' বঢ়িয়া ভাল লাগছে চাই কিনে কালি বহুত জাগা হৈছে ভাল লাগছে চাই কিনে কালি অলপ ফুৰছো আৰু যিহেতুকে দোকানৰ কাম বেছি নাছিল বঢ়িয়া আৰু গাইছি ফালে মাদাৰে পিঁয়াজ কাটি আছে মই তাৰমানে বস্তুটো ঘৰত আহিলো এইফালে চাহ পাৰে মানে এইখিনিতে আৰু অলপমান দেৰিকে কাটবো তাৰমানে এতিয়া মোৰ লাগছি ভোক সেইকাৰণে মাদাৰক দিছো ভাত বাঢ়বে ভাতকেইটা বঢ়িয়াকে খাই লওঁ এতিয়া গাইছ ইফালে ভাত আহি গ'ল এতিয়া ভাতকেইটা বঢ়িয়াকে খাই লওঁ খাই কিনে কাম কৰোঁ এইফালে চাহ পাৰে ভাত আছে এইফালে ভাত কেৰেলা ভাজা পিঁয়াজ নেমু আৰু জ্বালা আৰু এইফালে আছে চিকেন এই গাইছ মই বঢ়িয়াকে ভাত চাত খাই উঠলো ইটান মানে সদ্ধনে যাব আমাৰ দেউতাক আনবে বজাৰত সেইকাৰণে গাড়ীখন ষ্টাৰ্ট দি দিওঁ মাহঁতে সোমাবাই নদী এই বস্তাকেইটা কোনে বেছি আকৌ আছে হা দেৰিতে গা খাব এতিয়া নাই বজাৰত আছে কই হৈছে মাদাৰ বেছি গ'ল কিজানি নহয় কোনো খাব টান বাস মাছ খেত খাই কহিক হয় বাপৰে কিজেনি থৈছে বাপৰে কহিক নকবি আৰু এনে টেষ্টি লাগছি না নাই ভাল লাগছে ভাল লাগছি খাই কিনে একদম থেংকছ আৰু এইফালে চাব পাৰে গাইছ মেঘ গিলা মানে মেঘগিখান কিন্তু বঢ়িয়া দেখি দে মোবাইলটোত আৰু এইফালে মোৰ বঢ়িয়াকে দোকানৰ কামখিনি হৈয়ে গৈছে আৰু অলপমান বাকী আছে এইফালে মৈদা মাৰা গৈছে মাংস কটা গৈছে মানে চুপ টুক খিনি বঢ়িয়াকে বনাব লাগে চিকেন পকৰা খিনি বঢ়িয়াকে মেৰিনেট কৰি থ'ব লাগে মই যিহেতু ঘৰত কাম কৰি আছিলো কাম কৰি কিনে আহি পালো কহিঘাটৰ ঘৰ ৰান্ধে বোলে নেমু টেঙা চৰপাত বনাই আছে এইফালে ক'ত গেলি তহঁতে কি কৈছে মজা ব্ৰ এই গাইছ বোলে নেমু টেঙা চৰপাত বনাব এতিয়া তনে নেমু টেঙা কৰবে লইলি এই গাইছ আমি মই যে আগৰ ব্লগটো দিছিলো ঢেকীয়া চিংবা যাৱা মানে তাতে যাই কিনে কাজিটেঙা লৈ আহিলে আজি কাজিটেঙাৰ মানে এতিয়া চৰপাত বনাব দে বনো মজাকে বেলেগ চাইডে গেলে নাপায় হা সরবাত তো মানা কেন তই শেখ হকা শেখ নয় শেখ শেখ চেক আৰু চেক বেলেগ বেলেগ জানো সি শেখ সি বনাব জানিব লাগবো শেখ নয় শেখে নাম নাই শেখে নাম নাই তই শেখ তই জানিব লাগবো তই ধনী তোৰ তাত আনলিমিটেড মানি আছে তোৰ দুবেট ঘৰ বাল মই মানুহ রাখছি গেলে মামা সন্ধ্যা কি হচ্ছে জানা দাম বাদে যা বললো আনি পাইছে বললো তো নাই না ডাইরেক্ট বুঝিতে নেমুলিয়া দে কি করা সে হেৰি মাছ মাৰবে লাগে বৰশী বাবা
যে বললো তো নাই এতে নিমু জাঙাই নাও দি মানে সেইটো এটা বুদ্ধি কৰি কিনে নেমু টেঙা আনছি আৰু বুদ্ধি সত্যেন বুদ্ধি আর মানে সত্যানীতো আছে গাইস সৰুৰ পে আছে সত্যানী মেৰা বাপ বদমাছ থা মে বদমাছ ইউ এনেকুৱা মানে আমাৰ এন্দে মানে ময়ো আছো দে তাৰ লগত মেৰা বাপ বদমাছ থা इसलिए मैं भी बदमाश ही हूँ অমরেশ পুরি অমরেশ পুরীর খাসু কত নিমখ দিছে চিনি খাসু মই বুড়া আরো দি তোর আরো না দে চাপলো টিঙ্গা তো পুরো ফুটনি মারি দিবি না পুরা হ্যাঁ বুড়া এই রে কুপনি মেশিন হবে নাম থেকে যে হ্যাঁ মিক্সার গাছি ফেলে হব সি আৰু মানে মস্তি লাগবো নহলে চাবাৰে চামেনি বান্ধাই আছি সামনে নি অ কি হাল কি খতম হত বনো তো কোনে মাছি তো না খাও আজকে অবস্থা সারা দিবি না দে মোৰ কি হাল লাগছি খতম হত দস্তরে বলা দাদা ভালো এটা বলে বুঢ়াকে বন এ ৰ কই এ ৰ চাইড চলে ইণ্টাৰভিউ মাৰি আছে ৰ ইমানে দোকান দিব না দে কহিক দে বঢ়িয়া এ মজা হয়ে গেল হতেনি দে অ এই এই সামনে প্লেন না দেখে পড়া কথা এই নহয় ট্রেনিংটো ভাল হ'ব এই বঢ়িয়া ওপৰক লৈ দি এনেকে দাঙি দি অ মজা এই গাইছ এক সাপোর্ট করবে বঢ়িয়াকে দোকান খুলব তাৰমানে চৰবাটোৰ দে দাঙি দি পুৰা অ পুৰা চৰবাটোৰ দোকান এই দোকানী লগা আছি মজা অ বঢ়িয়া এই আৰু ওপৰত অ পুৰা মাথাক লগি দিব লাগে অ এই মজা এই চলে তালি বজায় চবে তালি বজায় গাইছ এই মজা এইটো কোনটো যোনটো মো পারে স্পিড হব দে বঢ়িয়া খাবা লাগে হইতে বঢ়িয়া পুৰা দাঙি দিব লাগে একদম ইবাৰে বসিয়াম ভাই আচ্ছা শুন রহাই দাও ই ক'ত ও মুখ খাও নিম কি রে কি বল আপন আলহী ako alai চাক খাই চাওঁ মই এক গুড দি তুই রে দোকান তুই নি যা নাযায় দি নাওমে নহয় kan parang deh দে এইটো দি itu lebih cuma kucing micam আকৌ নাই দে হ'লনে নাই দি ওপৰত দি আৰু ওপৰত কোন দিন নিছি এখন aku parah কি না মদন করাস না aku lara সামনে সে সেন্টার parah দে এখন নেদে গে di অ দি tama dia এখন দি ঘটনি মাৰ এই স্পীড ঘূৰে নে বতাহ উঠি যাব লাগিব ওপৰত কথা লাগছে গেল অ ঘূৰাই দি ছোড়া ছোড়া আলগাও কথা লাগা dia nggak kopi dan কোনোবা আছে কি হতে মুখেদি কথা গান মাৰিলে কপিৰাইট কিয় লাগিব বা কত ভিডিও মানে আছা অ kopi dan lagu দে নটি মালা পাছত কথা পাবো saya mesinnya junior kantor kopi dan lagu থাকে থাত খাই দিয়া ভাল কি হইছে মামা থাকতে পারি না প্রশংসা হইছে এবার ঐ ধুনু তই কিবা এটা কৰ আইজক কো আইজো তোৰ বিৰাট ভাল লগা আছে চাও গাইছ ক'ত যা তই ফেলা বা ধুনু তই বঢ়িয়া কথা কৈ দিলি আজি মোৰ মানে একদম দিল চুই লৈছি তো গাইছ প্ৰিয় দৰ্শক আপোনালোকে ইয়াক নিশ্চয় ছাপোৰ্ট কৰিব কই যাচ্ছে hey বেয়া নাথাকিলে এটা তামচা কৰছো বেয়া নাথাকিলে এনে তামচা কৰছো ভাল বেয়া নাথাকিবি এনে তামচা কৰছো দে এই মোৰ ভুল হৈ যায় নে মাজে চন্দ ক্ষমা কৰি দিবি দে Ya, mau je sekilas apa mahal juga. মোৰটো দি পানী বিয়া লাগছি মোৰ টানকে Lo kok di deh. ৰ ইমান কাষ্টমাৰ আজি Ada lagi. ঐ দা মোৰ কাৰণে এক প্লেট লগাই দিয়ে ah benar Bose. Ini sudah. ini asal mas ada মজা Ini udah ikut saya. Apa yang kita
তাতে বলে 1 গিলাস আছে এটি কি তাতে এক গিলাস না তাতে বলে 1 গিলাস ওর এত এক গিলাস আছে ইয়াতে দি রহ নাই রহ নি অলপ মাইটা দিবা মুখান এক গিলাস নাঙ্গা নালগে এ গাইস মজা লাগছে আইকিনে তো বঢ়িয়া বানাইছে এটা হ্যান্ডসেট মার কহি তো বঢ়িয়া বানাইছে এটা হ্যান্ডসেট মার একদম নাইস ভাল লাগছে রে এ গাইস মই আজি স্পাইডাৰমেনৰ মোছানাটা দিম আপোনালোকে চাবি আৰু হাতে দাক তো নো 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 এখন মেল দি এখন মেল ও তো গাইজ বঢ়িয়াকে চৰবা তৰবা খাই উঠলো বঢ়িয়া মানে দেহাটো ঠাণ্ডা পৰি গ'ল কিন্তু ঘামটো ওলাই গ'ল তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও যদি গাইজ ভাল লাগছি তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবি ভাল ভাল কমেণ্ট কৰিবি যাতে মই ভাল ভিডিঅ' বনাব আৰু যাতে উৎসাহ পাওঁ মানে সাহস পাওঁ তো গাইজ লগ পাম নেক্সট এটা ভিডিঅ'ত তব তক জয় হিন্দ জয় ভাৰত জয় অসম বাই বাই গাইজ